Hello my dear guys, very good evening to all of you. My name is HM.Yahya and I am from Kokrazar. যিকিনো আজি মই এটা ব্রেকিং নিউজ দিবলৈ ওলাইছো আৰু সেই নিউজটো হৈছে যে আপুনি হয়তো আমাৰ থাম্বনেলত দেখিছে যে মই কি কৈছো যে 45 মিনিটৰ ভিতৰত আপোনালোকে লাভ কৰিব পাৰে 5 লাখ টকা আৰু মই কোৱা কথাটো আপুনি যদি প্ৰুভ কৰিব বিচাৰে তেনেহলে আপুনি কেনেকৈ প্ৰুভ কৰিব আপুনি প্ৰুভ কৰক মই কোৱা নাই যে মোৰ কথা আপুনি ভৰসা কৰিব মই ভৰসা কৰিব কোৱা নাই আপুনি গুগলত গৈ আপুনি টাইপিং কৰক যে www.sbi.co.in যিকিনো হক মই কোৱা কথাটো কিমান হসা কিমান মিছা আপুনি নিশ্চয় জানিব পাৰিব সেই কাৰণে মই কৈছো যে অফিচিয়েল নিউজত আপুনি দেখক মই ক'ব বিচাৰিছো যে যেটো ষ্টেট বেংকৰ যেটো ওয়েবসাইট আছে আপুনি তাত যাওক আৰু তাত গৈ কিনে আপুনি দেখক যে মই কোৱা কথাটো কিমান হসা যিকিনো হক মই শৰ্টকাটত মই ক'ব বিচাৰিছো টাইম ওয়েষ্ট নকৰি আমি কেনেকৈ এপ্লাই কৰিব পাৰো আৰু তাৰ কাৰণে মই আজি জনাম যিকিনো হক মই ক'ব বিচাৰিছো যে মই নিউজটো দেখিলো এই মাত্ৰ মই জাস্ট নিউজ দেখিলো আৰু নিউজ দেখাৰ পিছত মই লিখি লৈছো আপোনালোকৰ সুবিধাৰ কাৰণে সেই কাৰণে মই কৈছো যে আপুনি এতে এসএমএস এটা কৰিব লাগিব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰৰ পৰা মই ক'ব খুজিছো যেটো আপোনাৰ একাউন্ট নম্বৰ আছে আপুনি যেতিয়া একাউন্ট খুলিছিল তেতিয়া কি নিশ্চয় এটা ফোন নম্বৰ দিছিল আৰু সেই ফোন নম্বৰৰ পৰা আপুনি কি কৰিব লাগিব এটা মেসেজ কৰিব লাগিব আৰু কেনেকৈ মেসেজ কৰিব লাগিব মই জনাইছো যিকিনো হক আপুনি মেসেজ কৰিব লাগিব 56 আপুনি লিখি লওক 567676 মই আকৌ এবাৰ কৈছো 567676 এই নম্বৰত আপুনি কি কৰিব লাগিব এই নম্বৰত আপোনালোকে আপোনাৰ একাউন্ট নম্বৰটো দিব লাগিব আই মিন মেসেজ কৰিব লাগিব কিন্তু গোটেইখিনি একাউন্ট নম্বৰ নহয় হেখৰ 4টা সংখ্যা আপোনাক দিব লাগিব ফৰ এক্সাম্পল এতিয়া আপোনাৰ 11টা নম্বৰ থাকে ষ্টেট বেংকৰ আৰু তাৰ হেখত যেটো লাষ্টৰ যেটো 4টা নম্বৰ আছে সেই 4টা নম্বৰ আপুনি মেসেজ কৰিব লাগিব আপুনি টাইপিংত মেসেজ কৰিব লাগিব যে সেই 4টা নম্বৰ দিব আৰু তাৰ পিছত আকৌ এবাৰ মই কৈছো যে 567676 আপুনি পঠাই দিব আৰু পঠোৱাৰ পিছত আপোনালৈ এটা মেসেজ আহিব এটা ওটিপি যাব আপোনাৰ মোবাইল নম্বৰত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত কি এটা ওটিপি যাব আৰু ওটিপি যেতিয়া যাব আপুনি সেই ওটিপিটো আপুনি আকৌ সেন্ড কৰিব লাগিব তেতিয়া আপুনি নিশ্চয় জানিব পাৰিব যে আপুনি কিমান টকা পাব এতিয়া 5 লাখৰ কথা কৈছে হয়তো আপুনি তাতকৈ কমও পাব পাৰে কিন্তু হয়তো কিছুমানৰ 5 লাখ হুমাব পাৰে বা কিছুমানৰ নুহুমাব পাৰে এনেকুৱা কথা নহয় যে সকলোৱে পাব 5 লাখ টকা যে সকলোৱে পাব এটো কোনো কথা নহয় হয়তো কোনোবা পাব কোনোবা নাপাব যিকিনো হক এটো এপ্লাই কৰি যোৱাটো আমাৰ অত্যন্ত প্ৰয়োজন যিকিনো হক এতিয়া লকডাউনৰ সময়ত হয়নে যদি এই হুকৰ সংবাদটো মই দিব খুজিছো যিকিনো হক মই টাইম ওয়েষ্ট নকৰি আকৌ এবাৰ মই কৈছো 567676 লৈ আপুনি এতিয়াই মেসেজ কৰক আৰু এটা কথা মই কৈছো যে 45 মিনিটৰ ভিতৰত আপুনি ৰিজাল্ট পাই যাব হেতু ৰিপ্লাই আহি যাব ষ্টেট বেংকৰ তৰফৰ পৰা ওয়েট জাস্ট ওয়েট মই ক'ব খুজিছো যে আন এটা কথা ক'বলৈ মই পাহৰি গৈছো যিকিনো হক কিছুমানে মেসেজ সেন্ড কৰাৰ পিছত কি এটো একো ৰিপ্লাই অহা নাই আই মিন মই ক'ব খুজিছো যে আপুনি মেসেজ সেন্ড যেতিয়া কৰিব তেতিয়া কি ফেল দেখায় আৰু কিয় ফেল দেখায় তাৰ এটাই ৰিজন আপোনাৰ একাউন্টত আই মিন আপোনাৰ মেইন ব্যালেন্স আপোনাক থাকিব লাগিব 3 টকা আপুনি যেতিয়া মেসেজটো সেন্ড কৰিব তেতিয়া আপোনাৰ মোবাইলৰ পৰা কি 3 টকা এটা কাট খাব মই ক'ব খুজিছো আজিকালি তো ফ্ৰী সকলোৱে ফ্ৰী আপুনি সেই ফ্ৰীৰ মাধ্যমত যদি আপুনি মেসেজ কৰে তেনেহলে নহব আপোনাৰ মেইন ব্যালেন্স থাকিব লাগিব তেতিয়া আপুনি সেন্ড কৰিলে এটো সেন্ড হ'ব আৰু তাৰ পিছত আপুনি 45 মিনিটৰ ভিতৰত আপুনি ৰিজাল্ট পাই যাব এতিয়া এটো মই ক'ব খুজিছো যে হয়তো কিছুমানৰ ৰিপ্লাই না আহিবও পাৰে কিন্তু অফিচিয়েল নিউজত ঠিক এনেকৈ কৈছে হয়তো কিছুমানৰ আহিছে কিছুমানৰ নাহিছে আৰু ইতিমধ্যে মই পাইছো তাৰ প্ৰুফটো পাইছো যে কেইজনমান বন্ধু পাইছে সেই কাৰণে কৈছো আপুনি বহি না থাকি আপুনি এতিয়া টাইপিং কৰক আৰু মেসেজটো পঠিয়াই দিয়ক আৰু মই হেকত সকলোৰে মংগল কামনা কৰি মই বিদায় লৈছো